থাকিব কেতিয়াও মিছ নকৰিব নমতা বিয়া বুলি ক'লে ভাল পাব হেল্ল' এভৰিৱান, আজি আপোনালোকলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিছো। প্ৰত্যেক বছৰে আমাৰ ৰংঘৰত পাতে। চ' আজি গৈ আছো তাত কি হয়, কি কৰো, কি মেলো, ক'ৰবাত যাওঁ, কাৰোবাক লগ পাওঁ, এটচেট্ৰা সকলোখিনি আপোনালোকক দেখাব চেষ্টা কৰে। আমাৰ ছোৱালী মানুহটো দেৰি লাগে, উপায় নাই। ইয়াতে কিমান টাইম লগাব কোনো গেৰেণ্টি নাই। ত' সেইকাৰণে এইখিনি আপোনালোকক দেখাই কামো নকৰো। ত' যোৱাৰ পিছত আপোনালোকক দেখাই আছো। চ' এতিয়া আমি ৰেডি হৈ গ'লোঁ, জোতা চোতা পিন্ধি হৈ গ'ল। তাই দেউতাৰ লগত যাব আৰু আমি দুজন যাম। মা অকলে ইয়াত মন মাৰি বহি আছে আৰু বহি থাকিব আৰু অকলে থৈ যাওঁগৈ আমি। তো বলক গৈ থাকোঁ। এয়া খেল হৈ আছে, মহিলাসকলে ভিতৰত খেলি আছে। ইয়াত ৰুমত এইফালে খালি সোমাবলৈ দিয়া নাই, এইফালে তেখেত ৰখি আছে, এইফালে ৰখি আছে। কেনেকুৱা লাগিছে কোৱা আকৌ? আহি মেলি পালোহি, অলৰেডি ভাষণ দি আছে। ভাষণৰ এনেকুৱা বৰ লাগিছে, কেতিয়ানো ষ্টাৰ্ট লাগিছে ন, কি কোৱা? সেইটোৱে, কিন্তু মানুহ বহুত আছে আৰু মহিলাসকলে পুৰা খেল খেলি আছে। আমি অকমান আগত অহা হলে মই গোটেইখিনি প্ৰাইজ নিলোহেঁতেন, কিন্তু এতিয়া সুবিধা চবকে দিছো, মই দেৰিকাই দেখ An hour later. চ' আজি ৰংঘৰ বাকৰিলৈ আহিছিলো, বহুতক সকলোখিনি দেখাম বুলি ভাবিছিলো, কিন্তু লগ পালো কাক চক। নমস্কাৰ সকলোকে, মোৰ নাম ভাস্কৰ দত্ত আৰু ইউটিউব চেনেল এটা চলাই আছে। সেইটো কাৰণে আমি ইয়াত আছিলোহি আৰু ৰংঘৰ বুলি ক'লে আমাৰ মনটো উদুলি মুদুলি হৈ যায়। গতিকে ঘৰ শিৱসাগৰ, গতিকে আহিলো ইয়াতে। গতিকে এই ভাইক লগ পাই গলো আৰু ভিডিঅ' বনাইছে, খুব ভাল কৰিছে, কাৰণ এইটো এটা মেমৰি আৰু আপোনালোকক দেখাবলৈ প্ৰয়াস কৰিছে। গতিকে এই প্ৰয়াসক আপোনালোকে উৎসাহ দিয়াটো খুবেই দৰকাৰী। গতিকে ভিডিঅ'বোৰ চাই থাকিব, কেতিয়াও মিছ নকৰিব বুলি মোৰ মানে এটা অনুৰোধ। চাব, উৎসাহ দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে। আৰু এইজন মানুহক লগ পাই পেলাই বহুতেই ভাল লাগিলে। বহুত সদায় যোনবিলাক ভিডিঅ' চাই থাকো, আজি পটকে দেখাবলৈ ভাল লাগে। সেইটো মোৰ ভাল লাগিল, আকৌ লগ পাই থাকিম। ঠিক আছে, থেংক ইউ। ৰংঘৰ বাকৰিলৈ আহি এনেকুৱাই ভাল লাগিছে যে দেখাম বুলি ভাবিছিলো, পল্লী চল্লী মানে আপোনাৰ নাচ ৰাগ এইবিলাক সকলোখিনি দেখাম বুলি ভাবিছিলো, কিন্তু আহি পেলাই পালোহি ডাঙৰ ডাঙৰ মানুহ কিছুমান। ত' ঠিক আছে, বহুতেতো চিনি পাই নাম ইন্ট্ৰডাকশ্যন নিদিলে হ'ব। বাকী ইয়ালৈ আহি কেনেকুৱা লাগিলে? আৰু ডাঙৰ মানুহ একো নহয়, মই সদায় ৰাইজৰ মাজত থাকো আৰু ৰাইজৰ লগত থাকি ভাল লাগে মোৰ। ডাঙৰ মানুহ মই নহয়, আপুনি হয়। আপোনাৰ মোতকৈ বয়সত ডাঙৰ চাগে আপুনি। এনেকে নকবা দেই, অকমান ইমান বেছি বয়স নাই হোৱা নেকি? নাই কোৱা। ঠিকে আছে, বিয়া পাতিলে না আপুনি? নাই বনা নেকি? তেতিয়াহ'লে একে সমান বুলি ক'লো, কাৰণ বেছি ডাঙৰ বুলি ক'লে ছোৱালী নাপাম নহয়। সেইটো আকৌ পিছকে আকৌ চালে মেলিলে আকৌ দিগদাৰ হৈ গ'লে কি হ'ব আমাৰ, নহয় জানো? ঠিক আছে, আমাৰ ভিডিঅ'টো চাই থাকিব। আকৌ জানে আৰু সকলোৱে সকলোৱে নাজানে মোৰ নমতা বিয়া বুলি ক'লে ভাল পাব। তেতিয়াহ'লে আজি কি নমতা? আচলতে ইয়াত নেমাতিলেও আহিব লাগে। ভাল লাগিছে, মজা লাগিছে, পুৰা ফূৰ্তি কৰিছো। কিন্তু মই অলপ আগত দেখিছিলো দেই, অলপ আপোনাক দেখিলো মই এতিয়া মানুহৰ হাতৰ ষ্টকে হৈ আছে, কিন্তু কথা যেতিয়া কৈছে নাই মজা ভিডিঅ' বনাই যাওক। ঠিক আছে, ত' আপোনালোকৰ সকলোকে আৰু বাকী চেষ্টা কৰিছে, আপোনালোকে চাই থাকক ভিডিঅ'। Meanwhile. বায়ে দিছে, বাহঁতৰ অনুষ্ঠান এইটো, বাহঁতে পাতিছে আৰু এয়া আমাক চাহ দিছে, চাহ খাই লওঁ। গৰম গৰম চাহ। এইবিলাকৰ চাহ খোৱা মানুহ নহয়, এইবিলাকক ভোকৰ বুলি কয়। চাহ য'তে পায় অকল খাবলৈ চাই অকল। ভিডিঅ' বনাইছে, সুন্দৰকৈ সকলোৱে চাব আৰু সকলোৱে মন ভাল পাতিব। যিহেতু চলি থাকিব তেখেতৰ ইউটিউবত কি কাৰ্যসূচী, ক'ত কি কৰিছে, ক'ত ঘূৰিছে আৰু আমি হেৰিখিনি চবৰে কাৰ্যসূচী দেখাই দিয়া এফালৰ পৰা, আৰু ৰংটো পেলাৰ ভিতৰৰ গোটেই কাৰ্যসূচী দেখাই দিয়া।
20 minutes later. উপস্থিত সমূহ ৰাইজক মোৰ ভক্তিভৰা সেৱা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কি শুনিব? কনেং সকলোৱে শুনিছে নি বাৰু? কনেং গীতি গীতি গাবলৈ লৈছোঁ, মোৰ লগত গাব পাৰিবনে? শিৱসাগৰ ৰাইজে বৰ ধুনীয়াকৈ গায়, মোৰ বিশ্বাস। গীতি গাইছোঁ, আপোনালোকে মোৰ লগত গাব দেই। এটা আপোনাৰ কাৰণে চিঞৰ যদি হয় ভাল পাম। ঠিক আছে। মোৰ মন মোৰ সঁচা তোলৈ ৰচা কেতিয়া হবিহি মাতটো ইমানেই নি আপোনালোকৰ? ঠাণ্ডা লাগিছে নেকি পাছফালে? ইমান চেঁচা হলে নহব দেই। মোৰে পাহৰি নাযাবি তই।
যদি গাই মোৰ লগত ভাল লাগিব আকৌ এবাৰ দেই মোৰ মৰমৰ খোচা পাছৰ ফালে মাতবিলাক শুনা নাই পাছৰ ফালে মোৰ মৰমৰ খোচা কেতিয়াও বিহি পাহৰি বুকুৰে কমে গৈ তোকে বৰ ভাল পাম এবাৰ চিঞৰ দিয়ক আমাৰ গানটো আৰম্ভ কৰি দিম নাচাৰীবিলাক আছে নে পাছৰফালে হাত চাৰিবিলাক একেলগে লোডো বাঢ়ি আছে
সকলোকে লগ পালো মেলিলো ভাল লাগিলে ৰংপুৰ মেলা কেনেকুৱা পালা ৰংপুৰ মেলা সুন্দৰ আছিলে আমাৰ নিজৰ আয়োজন নিজৰ ঘৰুৱা লগ পাই বেছি ভাল লাগিলে দেখিলে সকলো আৰ্টিষ্ট আহিছে আমাৰ সকলো কণ্ঠশিল্পী অকল আহিছে আমি সুন্দৰকৈ আমাৰ নিজৰ শিৱসাগৰ আমি অনুষ্ঠান কৰিব লাগে সেইটো সুন্দৰকৈ হ'ল ভাল লাগিল আৰু আছে আৰু বহুত আছে আৰু বহুতো আছে কিন্তু মানে কি আমাৰ ঘৰো অকমান প্ৰব্লেমৰ কাৰণে আমি সোনকালে যাবলগীয়া তো আকৌ লগ পাই থাকিম সকলোকে আৰু মোৰ ইউটিউব চেনেলটো চাব দেই অনুৰাগ বিতুপন গগৈ অফিচিয়েল সকলোৱে চাব আপোনালোকে মই বেলেগে মোক মানে আপলোড কৰে মোৰ গানবোৰ ভাবি নিজৰ চেনেলটো দিব লাগে ঠিক আছে লগ পাম চ' ফাইনেলি আমি ইয়াৰ পৰা যাবলৈ লৈছো আৰু গান মানে ছিংগাৰ বহুতো আছে আহিবলৈ আপোনালোকে গম পালে যিহেতু আমি অকণ সোনকালে ঘৰত পাই প্ৰব্লেমৰ কাৰণে অকণ সোনকালে যাওঁগে প্ৰব্লেম নহয় খাবলৈ মাতিছে সোনকালে যাওঁ গালি খাবলৈ নোৱাৰো খানাটো হয় সেইকাৰণে মানে তাত সোমাব আইতা দেৰিলৈকে থাকিব নোৱাৰে ন চ' আমি যাবগৈ লাগিব ঘৰলৈও যাব লাগিব তো চিন্তা নকৰিব ভিডিঅ'টো কণ্টিনিউ থাকিব খালি আমি ইয়াৰ পৰাহে এক্সিট লৈছো ঠিক আছে আমি এটা বাঘ দেখা পালো ওচৰৰ পৰা ইমান ধুনীয়া যে ভাবিবনে মই চাই আছো ছোৱালী হৈও চাইছো ঠিক আছে এতিয়া ভিডিঅ'টো কণ্টিনিউ কৰি আছো চাই থাকক ফাইনেলি ঘৰ আহি মেলি পালোহি ভাত পানী খালো আইতা ঘৰতে সোমালো তো সেইখিনি নেদেখালো ইমানখিনি কি চাবনো খোৱা মেলা সদায় চাই থাকে হয় তাৰপিছত শেহতীয়াকে আপোনালোকে ফাংচনটো চালে তো কেনেকুৱা পালে কব দেই ঠাণ্ডাও পৰিছে নহয় খৰখেদাকে আহিলো সেইটোৱে। দেখাবলে নহলে আৰু তো আজি ভিডিঅ'টো নোচোৱাকে চাই নাই চাগে চাব ভালকে তো কেনে এতিয়াও লাষ্টতো কৈ দিছো মানে তো কেনে পালে কব আৰু কেনে পালে যদি ভাল পায় তেনেহ'লে এটা ছাবস্ক্ৰাইব আৰু এটা লাইক কৰিবলৈ নাপাহৰিব খালি ঠিক আছে বাই বাই Good night.